खारफोराना जि माबाफोर बिलफोर दङ बेखौ जेनेबा लादों बेसेबांसो पार्सेन्ट लादों थ' आं मा बुंनो जेनेबा रिसिप्टथ' होआ ना তেখেতৰ যেটো অভিযোগ আমি পঞ্চায়তে নটছাট কৰিছোঁ তো ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই আগন্তুক বাই ইলেকশ্যনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী বিজেপিৰ পৰা তো তেখেতে প্ৰত্যাশী হিচাপে কিছু মিছা অভিযোগ আনিছে ইপিপিএলৰ দলটোৰ প্ৰতি চৰকাৰৰ প্ৰতি গতিকে এইটো গকাত মিছা আমি গৰিহণা জনাইছোঁ তেনেকুৱা কিছুমান মিছা কথাৰে আগুৱা ভৰিবলৈ গৈ আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যেটো মানে সৌহাৰ্দ্যপূৰ্ণ যিখিনি মনোভাৱ সেইখিনিক আচলতে বেলিন কৰিব বিচাৰিছে তো আমি এইটো তেখেতৰ ক্ষেত্ৰত নতুনেই নহয় যোৱা এছেম্বলি ইলেকশ্যনতো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে তো এইবাৰো ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে স্থিতি স্পষ্ট কৰিছে তামোলপুৰ আৰু গোসাইগাঁও সমষ্টিত প্ৰাৰ্থিত্ব মিত্ৰজোঁটৰ দল ইউপিপিএলে প্ৰক্ষেপ কৰিব আৰু বাকী অসমৰ যিমানটা সমষ্টিত বাই ইলেকশ্যন হ'ব বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বা ক'ৰবাত এজিপিও কৰিব পাৰে आंथ' दिनैनिफ्राय दिनैनि दिनावबो बिजेपि जेब्लासिम आङो गुबुन लामा लाया आं बिजेपि आंथ' बिजेपि टिकेट हैखागोन आरो दिनै बिजेपिया जि टिकेट होआबाबो যে जों इपिपिएलाव जे होआ বিজেপিয়ে স্পষ্ট স্থিতি স্পষ্টই কৰিছে অলৰেডি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই গতিকে এই ক্ষেত্ৰত ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই তো নিজৰ প্ৰাৰ্থিত্ব প্ৰাপ্তিৰ বাবে যোৱা কিছুদিন আগত ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক এখন লেটাৰ পঠিয়াইছে আমি সেইখনো প্ৰত্যক্ষ কৰিছোঁ তাতো যিকেইটা পইণ্ট লিখিছে তেখেতে পইণ্টকেইটাত আমাৰ সঁচাকৈ অভিযোগ আছে গতিকে তেনেকুৱা কিছুমান মিছা কথাৰ আশ্ৰয় লৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰতি যে মানুহৰ এটা বেয়া ভাৱ জন্মে তেনেকুৱা এটা কিছুমান কথা তাত সোমাইছে গতিকে আমি তেখেতক গৰিহণা জনাইছোঁ এনেকুৱা ষড়যন্ত্ৰমূলকভাৱে ইপিপিএলৰ প্ৰতি এটা ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে গতিকে তাৰ পৰা তেখেতে বিৰত থাকিব তেখেতে প্ৰাৰ্থিত্ব বিচাৰিছে বিজেপিৰ পৰা তাত আমাৰ অলপো দ্বিমত নাই তেখেতে প্ৰাৰ্থিত্ব পাওক যদিহে বিজেপি দিয়ে যিহেতু মিত্ৰজোঁটত চৰকাৰ চলি আছে অসমত গতিকে মিত্ৰজোঁটৰ বিগ ব্ৰাদাৰ বিজেপিয়ে ইতিমধ্যে স্পষ্ট কৰিছে তেখেতে যদি কিবা ক'বলগীয়া আছে ৰাজ্যিক বিজেপিক কওক চেণ্ট্ৰেল বা ৰাষ্ট্ৰীয় দল যেহেতু কেন্দ্ৰীয় সমিতিক কওক তাত আমাৰ অলপো দ্বিমত নাই एबे जिकुनु प्रकारै जे बिजेपिनि वार्कारखौ डिफ्रेक्ट खालामनाय दा दिनै अरुणोदय स्किम मानो दिनैसिम इमप्लिमेन्ट खालामनो हायाखै खालामनो हायैनि जाहैबाय इनडिसिसनासोनो डिसिसन কথাটো হ'ল এইটোৱে এতিয়া বিটিএডিত ইউপিপিএল আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে বিটিআৰত প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰধান অৰ্থাৎ বিটিচি চিফ বাকী ইএমসকলৰ ভিতৰত 6জনকৈ ইএম বিজেপিৰ পৰাই আছে আৰু ইয়াত যিমান আঁচনি লোৱা হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অহা আঁচনি ষ্টেট গভৰ্ণমেণ্টৰ পৰা অহা আঁচনি যিখিনি ইয়াত নিৰূপণ কৰা হৈছে বিটিআৰত বিশেষভাৱে প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপি দলৰ পৰা প্ৰতিনিধিত্ব কৰা যিখিনি ইএম আমাৰ চৰকাৰৰ লগত আছে তেখেতসকলৰ লগত আলোচনা বিলোচনা কৰি ইতিমধ্যে চবখিনি কাম কৰিছে আৰু প্ৰত্যেকটা সাব ডিভিজন ৱাইজত এই সম্পৰ্কে আলোচনা হৈছেই কিন্তু কথাটো হ'ল তেখেতে কোৱাৰ দৰে কিষাণ যোজনা আৰু অৰুণোদয়ৰ কথা কৈছে বিশেষ কৰি তো অৰুণোদয় আৰু কিষাণ যোজনাৰ কথাখিনি ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ বিজেপি আৰু ইপিপিএলৰ দলৰ নেতৃত্ব আৰু চৰকাৰৰ নেতৃত্ব এইটো আলোচনা কৰি দিছে কিন্তু দাবীদাৰ বহুত এপ্লিকেণ্ট বহুতে কৰিছে কিন্তু এপ্লিকেণ্ট কৰা অনুযায়ী যেহেতু অনুদান নাপায় এইটো তেখেতেও দুবাৰৰ MCLA ইএম দুবাৰৰ বিধায়ক তেখেতে জানেই যিমানখিনি এপ্লিকেশ্যন যায় সিমানখিনি দিব কোন চৰকাৰে পাৰে গতিকে কোনোবা দুই এজন পোৱা নাই সেইটো পৰৱৰ্তী সময়ত পাব গতিকে যিখিনি পাইছে দায়িত্ববিলাক নিষ্ঠা সহকাৰে দুটা দলৰ নেতৃত্বসকলে পালন কৰিছে যিখিনি পাইছে প্ৰাপ্যসকলেই পাইছে গতিকে তেখেতে যদি তেনেকুৱা পাবলগীয়া আছে কোনোবাই তেখেতৰ দৃষ্টিত পোৱা নাই তেখেতৰ ভালেই কথা তেখেতেও একজন প্ৰাক্তন বিধায়ক তেখেতে সেই নোপোৱা লিষ্টখন ৰাজ্যিক চৰকাৰ অৰ্থাৎ অসম চৰকাৰক তেখেতে দাখিল কৰক যে এইখিনি পাবলগীয়া আছিলে আৰু অলপ আমাক দি দিয়ক তেখেতে ৰাজ্যিক বিজেপিৰ এজন সদস্য ইফালে চৰকাৰ তেখেতৰ দলৰ আমি এলায়েন্সত বিটিআৰ দে আছোঁ গতিকে তেখেতে তাৰ পৰা আনি দিয়ক আমাৰ ক'ব লগা নাই কিন্তু তেখেতে এইবিলাক মিছা কথাৰ আশ্ৰয় লৈ প্ৰধানমন্ত্ৰীক প্ৰত্যাহাৰ নিব বিচাৰিছে যে বিটিআৰত ইউপিপিএলৰ অস্তিত্ব নাই
প্ৰমোদ বড়ো ডাঙৰীয়াৰ লিডাৰশ্বিপক মানিব পৰা নাই আৰু এটা তাত প্ৰথম পইণ্টটোতে দিছে ৭৮,৮০০ ভোটৰ কেলকুলেশ্যন এটা দিছে তাত আমাৰ UPPLৰ 15,000 ভোট আছে গতিকে আমি 4টা সমষ্টিত তামোলপুৰ এছেম্বলি ভিতৰত 4টা সমষ্টি আছে তাত আমি যোৱা এছেম্বলি ইলেকশ্যনত কিমানখিনি ভোট পালোঁ আমি যোৱা BTR নিৰ্বাচনৰ সময়ত MCLA আমাৰ হাৰিলেও আমাৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া জিতিছে তাত কিমান হাজাৰ ভোট পাইছে অকল গয়বাৰীটোতেই 24,000 ভোট পাইছে বাকী আমি দৰংগাজুলিত 10,000 ভোট পাইছোঁ ঠিক তেনেকৈ 5,500 ভোট পাইছোঁ আমি নাগৰিজুলিত গতিকে 13,000 ভোট 11,000 ভোট আমি শুক্লাচাৰ পামত পাইছোঁ গতিকে এইখিনি ভোট প্লাছ কৰিলেই তেখেতৰ অংকটো ওলাই যায় গতিকে একদম গকাত মিছা কথা এটা তেখেতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াই পঠাইছে গতিকে তাত আমি যোৱাকালি ছ'চিয়েল মিডিয়াৰ আকাৰে চাৰিওফালে এইবিলাক ওলাই গৈছে নিউজত ওলাইছে গতিকে আমি এইটো তেখেতক গৰিহণা জনাইছোঁ এনেকুৱা মিছা কথাৰ আশ্ৰয় লৈ তেখেতৰ প্ৰাপ্তিৰ বাবে অন্যৰ বদনাম যাতে নকৰে তেখেতে এটা কথা কৈছে যে প্ৰমোদ বড়োৱে বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি দিছে যাৰ কাৰণে BJP আৰু UPPLৰ কৰ্মকৰ্তাসকলে বঞ্চিত হৈছে আৰু শোভিত হৈছে বুলি নাই বঞ্চিত ক'ত হৈছে তেখেতে দেখুৱাই দিয়ক তেখেতেও মিত্ৰজোঁট চৰকাৰে অংশীদাৰী দলৰে এজন নিষ্ঠাৱান কৰ্মী তেখেত এজন অভিজ্ঞ মানুহ মই এইকাৰণেই কৈছোঁ যে তেখেতে দলৰ টিকেট প্ৰাপ্তিৰ বাবে মিছা কথাত আশ্ৰয় লৈছে প্ৰমোদ বড়ো ডাঙৰীয়া BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই যদি কিবা তেনেকুৱা ব্যৰ্থ হৈছে বা কি তেনেকুৱা ধৰণৰ আঁচনি ৰূপায়ণত ব্যৰ্থতা হৈছে তেখেতে এডভাইচ কৰক আৰু যেহেতু চৰকাৰ আমাৰ দুয়োটা দলৰে তেখেতৰ দল আৰু আমাৰ দলৰ চৰকাৰ তেখেতে এই অভিযোগবিলাক ৰাজহুৱাকৈ নিউজৰ আগত কোৱাতকৈ এই অভিযোগবিলাক লেটাৰ আকাৰে গৃহমন্ত্ৰীক কোৱাতকৈ এক আপোচ মীমাংসাত আলোচনাত নাহে কিয় আপোচত আহি আলোচনা কৰি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কওক তেখেতো এই ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ গতিকে তেখেতে এইখিনি নিশ্চয় নিৰ্মূল কৰিব তেখেতৰ ওপৰত আস্থা বিশ্বাস আমাৰ অসমবাসীৰ আছেই গতিকে এই কথাবিলাক তাকে নকৰি ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই নিজৰ টিকেট প্ৰাপ্তিৰ বাবে এইবিলাক ভুৱা কথা প্ৰচাৰ কৰি আছে নিউজত কৈছে কৈ টিকেটটো তেখেতক লাগে যোৱা এই যিটো এছেম্বলি ইলেকশ্যন আছিল এছেম্বলি ইলেকশ্যনতো তেখেতে প্ৰবল দাবীদাৰ আছিল BJPৰ পৰা এলায়েন্সত আহি মিত্ৰতাৰ ধৰ্ম পালন কৰি BJPয়ে তামোলপুৰটো UPPLক দিলে UPPLক দিয়াৰ লগে লগে BJP গ'বেক দিলে মুৰ্দাবাদ দিলে ফ্লেগ ডাউন কৰিলে দি পেলাই তামোলপুৰ উত্তৰ কৰিলে আকৌ এইবাৰ আকৌ টিকেটৰ দাবীদাৰ কৰিছে তেখেতে দলত আছে টিকেট দাবী কৰাৰ অধিকাৰ আছে দাবী কৰিছে আমাৰ অলপো দ্বিমত নাই তেখেতে যদি পায় আনক কিন্তু তেখেত টিকেট পোৱাৰ বাবে যিখিনি UPPLৰ বদনাম কৰিছে সেইখিনি আমাৰ ৰাজনৈতিক দলৰ আমি এজন কৰ্মী হিচাপে আমাৰ ভাল লগা নাই আৰু তামোলপুৰবাসী সমষ্টিৰ এজন বাসিন্দা হিচাপে আমি ভাল পোৱা নাই তেখেত যিহেতু এজন দুবাৰৰ EM আছিল তেখেতে উল্লেখ কৰিছে তাত দুবাৰৰ বিধায়ক আছিল উল্লেখ কৰিছে গতিকে দুবাৰৰ EM দুবাৰৰ বিধায়ক এজনৰ মতাদৰ্শ কেনে হ'ব লাগে তেখেতক আমি কোৱাৰ প্ৰয়োজন নাই গতিকে সমষ্টিবাসীয়ে দেখিছে যোৱা বিগত সময়ত কি কৰিছে আৰু আগন্তুক দিনত কি কৰিব গতিকে আমি বেয়া পোৱা নাই তেখেতে টিকেট দাবী কৰিছে আমি বেয়া পাইছোঁ UPPLৰ সেই প্ৰতিপন্ন কৰাৰ কাৰণে যিখিনি ষড়যন্ত্ৰমূলকভাৱে কাম কৰি আছে সেইটোত আমি খুব দুখ পাইছোঁ তেখেতে যদি হেনকুৱা কৈ থাকে তেতিয়াহ'লে দল বিভাজন হ'ব নেকি নাই দল বিভাজন দলৰ হাইকমাণ্ডে চিন্তা কৰিব তেখেতে দলৰ এজন কৰ্মী হিচাপে তেখেতে মিত্ৰতাৰ ধৰ্ম পালন কৰি ষ্টেটমেণ্ট দিব লাগে তেখেতে কাৰ ওপৰত আঙুলি টোৱাইছে তেখেতৰ দলৰ মিত্ৰজোঁটৰ চৰকাৰ আৰু তেখেতৰ দলেই বিগ বাৰ্ডাৰ অসমত চৰকাৰ চলাই আছে ভাৰতবৰ্ষত চৰকাৰ চলাই আছে BTRত চৰকাৰ চলাই আছে আৰু তেখেতৰ দলৰ অংশীদাৰী হিচাপে 6জন EM ইয়াত আছে যদি ব্যৰ্থ EMসকলো ব্যৰ্থ যদি ব্যৰ্থ BJPও ব্যৰ্থ যদি ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা ডাঙৰেও তেখেতৰ মতে ব্যৰ্থ তেখেত টিকেটটো পোৱাৰ বিনিময়ত এইবিলাক আভুৱা ভৰি আছে গতিকে যদি তেনেকুৱা ধৰণৰ দলৰ মতানৈক্য উৎপত্তি হয় নিশ্চিতভাৱে বিবেচনা আমাৰ UPPLৰ হাইকমাণ্ড BJPৰ দলৰ হাইকমাণ্ড এইটো চিন্তা চৰ্চা কৰিব আমি এইটো আশা কৰা নাই মিত্ৰতাৰ ধৰ্ম পালন কৰি তেখেতে কাম কৰি যাওক আমিও কাম কৰি যাওঁ ধন্যবাদ